ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? মই ভালে আছোঁ, আশা কৰোঁ আপোনালোকো ভালে আছে। আজি আহিছোঁ লগৰজনী ঘৰলৈ, এয়া বালিকা ঘৰলৈ। তাই মাজতে ভৰিখন ভাঙিলে, যিহেতু মই ঘৰত আছিলোঁ, খবৰ ল'ব পৰা নাছিলোঁ, ফোনৰ যোগে খবৰ লৈ আছিলোঁ। কিন্তু যিহেতু আহিলোঁ, ঘৰত গৈ ভাবিলোঁ তাই খবৰ এটাকে লৈ আহোঁগৈ বুলি গ'লোঁ। এয়া দেবু বা আৰু মই দুইজনী গৈ তাইৰ ঘৰ ওলালোগৈ। তো তাইক দেখি বহুত বেয়াও লাগিছে, বেচেৰীজনী অকলশৰীয়া, যিহেতু তাই ভৰিখন লৈ বহুত কষ্ট পাই আছে। তো আহক চাওঁ। তাৰপিছত এয়া লগ পালোঁ, লগ পাই তিনিওজনী বহুত দিনৰ মই যিহেতু লগ পাইছোঁ, বহুত কিবা কিবি কথা পাতিলোঁ আমি। বহুত মানে কি ক'ম আৰু, মানে লগৰীয়া লগ পালেতো কিমান কি কথা ওলাই জানেই আপোনালোকে সকলোখিনি। তাকে হাঁহিলোঁ, ধেমালি কৰিলোঁ, ফূৰ্তি কৰিলোঁ আমি তিনিওজনীয়ে, বহুত মানে কিবা কিবি কথাও পাতিলোঁ। তো এয়া যোৱাৰ কাৰণে তাই অলপ ভালো পালে, মনটোতে খবৰ ল'বলৈ গ'লোঁ। আমি যে যোৱাৰ কাৰণে তাই মনটোত কিমান ফূৰ্তি পাইছে জানেনে, যিহেতু লগৰী আমি মানে বহুত মানে ক্ল'জ হয়, যিহেতু আমি ইজনী সিজনীৰ কথা মানে কিবা এটা অকণমান কথাই হওক মানে আমি কেতিয়াও মানে ৰখাই নথওঁ, তিনিজনীৰ কথা শ্বেয়াৰ কৰোঁ। তাই মাজতে নোযোৱাৰ কাৰণে ফোন কৰিছিলে যে লোকৰ মানুহে আহি খবৰ লৈ গৈছে, তহঁতে মোক খবৰ এটা ল'বলৈ অহা নাই। যিহেতু মই ঘৰত আছিলোঁ, তো খবৰ ল'ব যাব পৰা নাছিলোঁ। মই ঘৰৰ পৰা অহাৰ পিছতো মানে ইয়াত যিহেতু কাম বন অলপ আছিলে, তাকে কৰি মেলি ভাবিলোঁ আজিতো যাওঁ। তো সেয়াই তাইক সুধিলোঁ কি হ'ল কি নহ'ল, কি ক'লে নক'লে, এইবোৰ কথা পাতিলোঁ। পাতি তাৰপিছত আমি ফূৰ্তি কৰিলোঁ, হাঁহিলোঁ। তাৰপিছত তাইও মানে কেনেকৈ হ'ল কি হ'ল সকলোখিনি কথা ক'লে, আৰু আগতে ক'লে যদিও এতিয়া মানে আকৌ তাই কৈছে কেনেকৈ ক'লে। তাই মানে বেচেৰীজনীয়ে বহুত দুখ কৰিছে জানেনে, যিহেতু এটা ঈদ গ'ল, তাই ভৰিখন ভাঙি তাই বিচনাত পৰি আছে। তাইৰ মনত কেনেকুৱা লাগিব, সেয়া দেবু বাই গমেই নাপায় কথা, মই যে ভিডিঅ' কৰি আছোঁ। তাই তাৰপিছত কৈছে যে কি কৰি আছ। তাৰপিছত এয়া চাবচোন, সিহঁতে নাচিবলৈকে লাগি যায় দেখিলোঁ একদম দুইজনীয়ে। তাই যিহেতু ভৰিখন ভাঙি আছে, তাই কিন্তু মনটো বহুত হেৰি জানেনে। তাই চাওকচোন, তাই কিমান মানে মনটো তাই ফূৰ্তি, তাই একদম নাচি পেলাইছে আমাক দেখি, মানে আমাক লগ পাই তাই ইমান ফূৰ্তি লাগিছে। তাৰপিছত কথা বতৰা হৈ গ'ল, এতিয়া খাৱা দাৱালৈ আহিছে। এয়া চাওকচোন ইমানবোৰ যে দিছে নহয়, মানে কি ক'ম আৰু, যিহেতু ঈদ বিহু একেলগে পৰি গ'ল আৰু পূৰা বজাই দিছোঁ আৰু দেই আমি। তাৰপিছতে এয়া আকৌ চিঞৰি, যিহেতু ঈদ আছিলে, ঈদ বুলিলেতো আমাৰ আৰু চিঞৰিটো থাকিবই। এয়া হৈছে বালিকা, মানে তাইৰ হাজবেণ্ডৰ বা হয়। তেওঁ হাজবেণ্ডৰ বা হয় যেতিয়াতো ময়ো বায়ে হ'ব ন, সেয়া বা। তাই যিহেতু কাম বন কৰিব নোৱাৰে, আহিছে তাইৰ লগত অলপ থাকি পেলাই হেল্প কৰি দিবলৈ। এই আমাক সেয়া আহিছোঁ লগৰী ঘৰলৈ দেই। বেচেৰীজনী বেমাৰ, এই বেচেৰীজনীকে ভৰি চৰি ভাঙি অৱস্থা নাই আমাৰ বেচেৰীজনী। ভৰি ভাঙিলে, এয়া ভৰিখন এয়া অৱস্থা নাই, ভৰি ভাঙি বেচেৰী মতলব নাই। এইফালে আকৌ খোৱাটোহে মেইন আকৌ দেই, বেমাৰী মতলব নাই। তোক দেখাই দিছোঁ, কিমান দিনৰ মূৰত আকৌ দেখিব পাম, ভিডিঅ'টোতে চাই থাকিম। বেচেৰীজনী সোনকালে যাতে ভাল হয় ভৰিখন দেই, চবেই দোৱা কৰিব, আশীৰ্বাদ কৰিব বেচেৰীজনীক। বহুত কষ্ট হৈছে, তাই অকলশৰীয়া, মানুহজন দিনটো দোকানত থাকে। তাই শাহুৱেকো গাটো ভাল নাই, সেইকাৰণে আপোনালোকে আশীৰ্বাদ কৰিব আৰু দোৱা দিব দেই, সোনকালে ভাল হওক। তো ইমান দেৰি বহাৰ পিছতো জানেনে, খোৱা শেষেই হোৱা নাই, একদম পূৰা খাৱা দাৱা চলিয়ে আছে এতিয়ালৈকে। ইমানবোৰ যে দিছে, খাই শেষ কৰিব নোৱাৰিলোঁ জানেনে। তো এয়া দেবুবাই লুকাই লুকাই পূৰা দি আছে দেই, যিহেতু ইমানবোৰ খাই শেষ কৰাটো মানে সম্ভৱেই নহয়। এয়া কি কৰিলোঁ জানেনে, মই যিহেতু চিঙৰা খাই বেয়া পাওঁ, সেইকাৰণে সিহঁতক মানে ধেমালিতে ক'লোঁ যে আই হেড চিঙৰা বুলি কৈ চিঙৰা প্লেটখন আঁতৰলৈ আঁতৰাই দিলোঁ। গতিকে সিহঁতৰ লগত অলপ ফূৰ্তি কৰিলোঁ, ধেমালি কৰিলোঁ। তাৰপিছত সিহঁতৰ লগত মই এনেকৈয়ে থাকোঁ জানেনে, আমি যে মানে কিমান একদম নিজৰ বাই ভনীৰ নিচিনা হৈ গ'লোঁ কম দিনৰ ভিতৰতে জানেনে। ইমান যে মানে সিহঁত মৰমীয়াল, মানে সিহঁতৰ প্ৰতি মোৰ ইমান আন্তৰিকতা বহি গ'ল, আপোনালোকক কেনেকৈ বুজাম মই। তাৰপিছতে খাই বৈ আজৰি হৈ তাৰপিছত আমি যাবলৈ ওলালোঁ।
এয়া ঘৰ মোৱা হ'ম আৰু এতিয়া এয়া মাত লগাইছোঁ এয়া বেচেৰীজনী বেয়াও লাগিছে কি কৰিম উপায় নাই যিহেতু এয়া আমি ওলালোঁ যাবলৈ এয়া বাইদেউ স্কুটি ৰেডি কৰিছে আৰু দেই এয়া একদম পূৰা উশাহ লৈছে ইচ ইচ একদম বজাৰত বাৰ কিবা কাপোৰ কানি ল'বলৈ আছে কিবা ল'ব তাই কিবা ৰিহা বিহু নাচিব বুলি ৰিহা লৈছে আৰু কিবাকিবি ল'ব কাপোৰ কানি তাকে সোমাইছোঁ মই নলওঁ বায়েহে ল'ব বিহু বজাৰ কৰিছে বিহু গ'ল কিন্তু বিহুৰ পিছতহে বিহু বজাৰ দেই এইটো কেনেকুৱা লাগিছে দেখা দিয়া এইটো ল'ব বোলে চাচোন ইমান ধুনীয়া লাগিছে ফ্ৰকটো এয়া তাই বেডশ্বীট চালে তাই বেডশ্বীট ল'ব লগা আছিলে যিহেতু চাওকচোন বেডশ্বীটখন ইমান যে ভাল লাগিছে জানেনে তাই সুধিছিলে তো ভাল লাগিছে নাই মোৰতো বহুত ভাল লাগিছে দুটা কালাৰ আছিলে তাৰপিছত তাই পিংক থকা কালাৰটো ল'লে বহুত ধুনীয়া লাগিছে বেডশ্বীটখন জানেনে বেডশ্বীটখন ল'লে তাৰপিছত তাই আৰু এজেগাত সোমাবলৈ আছিলে যিহেতু আমি আকৌ আহিছোঁ আৰু এজেগালৈ তো তাই কাপোৰ ইস্ত্ৰি কৰিব দিছিলে তাই দিছিলে যিহেতু ৰাতিপুৱাই কইনা নথকাৰ কাৰণে ক'লে যে সন্ধিয়া দিম বুলি সেইকাৰণে এতিয়া আকৌ সোমাম ইস্ত্ৰি কৰা দোকানখনত কাপোৰ ইস্ত্ৰি কৰিব দিছিলে যিহেতু এয়া আহি পালোঁ কাপোৰ ইস্ত্ৰি কৰা দোকানখন তো তাই মোক পঠিয়াই দিছিলে যিহেতু মানে মইতো নাজানো ন কি কাপোৰ দিছিলে তো তাইক মাত দিলোঁ তাই অহাৰ পিছত মানুহজনে কাপোৰ কিমান আছে ঠিক আছে মানে চাই লৈ তাৰপিছত তাই পইচা দিলে তাৰপিছত তাৰপিছত আমি ঘৰ মই হ'লোঁ আজিলৈ আহিছোঁ বাবাই